লাইটটা অফ কৰি মোবাইলৰ লাইটবিলাক জ্বলাব পাৰি নে? to a new video. So guys, আজি মানে মই ভিডিওটো বনালো কিয় কাৰণে আজি মই যোৱাকালি মই চাব গৈছিলো কুসুন্দাৰ যে প্ৰগ্ৰাম আছিল সো মই চাব গৈছিলো তাতে মই ভিডিও ক্লিপ কিছুমান কৰি আনিছো সো ভাল লগা ক্লিপ কিছুমান কৰি আনিছো সো আপোনালোকৰ মাজতে এটা কথা কও মানে মোৰ 16000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল ধন্যবাদ সকলোকে ইমানখিনি মৰম দিয়াৰ কাৰণে সো বহুখিনি আৰু আগবাঢ়ি যাব আছে আৰু আপোনালোকে এনেকা মৰম দি যাওক সো তাৰে যদি প্ৰগ্ৰামখন চাই ভাল পায় বা কুসুমদাক ভাল পায় তো ভিডিওটো এটা লাইক কৰি দিবা আৰু মানে যেটো মই ভিডিওবিলাক বনাও এনেকুৱা টাইপৰ তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেন্তে ভিডিওটোৰ মাজত আগবঢ়ো Hello. প্ৰথমতে ৰাইজৰ সকলৰ ভালনে বাৰু আৰু মেৰাপানী খুব ভাল লগা ঠাই হয় মোৰ আগতো কেইবাবাৰ আহিছোঁ আৰু এবাৰ মাঘৰ বিহুত আহিছোঁ আৰু বন্ধমেলাতো আহিছোঁ আৰু পুনৰবাৰ আপোনালোকৰ আশীৰ্বাদত আচলতে সাংস্কৃতিক যি সম্প্ৰীতিৰ সাংস্কৃতিক সমাৰোহ এই অনুষ্ঠানটোলৈ মতাটো আচলতে সবতকৈ ডাঙৰ কথা এবাৰ জোৰকে হাত-চাপৰিটা দিয়কচোন এই অনুষ্ঠানটোৰ কাৰণে আৰু খুবেই ভাল লাগিলে আৰু মই নিজকে বহুত ধন্য মানিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানত আপোনালোকে মোক যে মাতিলে আচলতে সম্প্ৰীতি শব্দটোৰ অৰ্থটোৱে আচলতে এটা বিশাল এটা মহান যোনটো আমি এটা কথাত আচলতে ক'ব নোৱাৰো তো যে নহওক বহুত পৰ হল সময় এতিয়া মই আপোনালোকক কথা ক'লে মানে আৰু অকমান বেয়া লাগিব আপোনালোকৰ হয়নে বাৰু তো গানৰ মাজলৈ যাওঁ এটা উকি আৰু হাত চাপৰিটা দিয়কচোন তাৰপিছত কথা পাতিম আচ্ছা প্ৰথম গীতটো গাইছো আপোনালোকৰ সকলোৱে চিনাকি গীত এটা গাইছো লাইটটা অফ কৰি মোবাইলৰ লাইটবিলাক জ্বলাব পাৰি নে
না ভাই বাবু ঠিক আছে আগাবার 1 2 3 go ঠিক আছে গান গাইছো সকলে আওয়াজ করব
동생 어떤 것을 술로 또 같이 한번 해요.